হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে চাগে দেখাই পাইছা কিমান ডাঙৰকৈ লিখা আছে যে কমন আহি গ'ল প্ৰুফ বুলি। য়েছ, মই আগতে যিবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ তোমালোকক জিঅ'গ্ৰাফীৰ, সেইবোৰ আজি হৈ যোৱা 2026 জিঅ'গ্ৰাফী এক্সাম যোনটো আছে তোমালোকৰ, সেই এক্সামত ডাইৰেক্ট কমন আহি গৈছে গোটেই পেপাৰখনে। হয়, তোমালোকে ঠিকেই শুনিছা, ডাইৰেক্ট কমন। তো যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ মন দি চাইছিলা, নিশ্চয় আজিৰ এক্সাম তোমালোকৰ বাবে সহজ হৈ গ'ল। এতিয়া মই তোমালোকক প্ৰুফ দেখুৱাম, মানে মই তোমালোকে চাই মই এনেকৈ স্ক্ৰীনশ্বট লৈ আহি গৈছোঁ, চাইছানে তোমালোকে? তো মই কুৱেশ্যন পেপাৰ যোনটো কুৱেশ্যন আহিছে সেইটো কুৱেশ্যন, আৰু লগে লগে মই যে তোমালোকক ক্লাছত যে মই কমন দিছিলোঁ সেইখিনি মই মিলাই কিনে দেখাই দিম যে 100% মই কৈছিলোঁ নাই যে মই দিয়াৰ বাহিৰে পেপাৰত কুৱেশ্যন নাহে। তো আজি হৈ গ'ল না নাই চোৱা, মই এতিয়া তোমালোকক প্ৰুফ দি আছোঁ, তোমালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। ব'লা আমি ষ্টাৰ্ট কৰোঁ। তো চাবা, ইয়াতে ফাৰ্ষ্ট পেজ আহি গ'ল আমাৰ। ইয়াত প্ৰথম কুৱেশ্যনটো কি আছিল, ইয়াত চোৱা, ভাৰতীয় উপকূলৰ দৈৰ্ঘ্য কিমান? যে ভাৰতীয় উপকূলৰ দৈৰ্ঘ্য কিমান বুলি দিছিলে, এই চোৱা এইটো যে ভাৰতীয় উপকূলৰ দৈৰ্ঘ্য কিমান। উপকূলৰ দৈৰ্ঘ্য দিছে ইয়াত চোৱা, এয়া চোৱা, এই কুৱেশ্যনটো চাইছা না তোমালোকে? লাষ্টত চোৱা, এইটো যে ভাৰতবৰ্ষৰ স্থলসীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা। মই দুটা দিছিলোঁ একেলগে, তো উপকূলটো সুধি দিলে। তাৰপিছত চোৱা কুৱেশ্যন, ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। চোৱা, এইটো তোমালোকে দেখাই পাইছে ইয়াতে, ভূ-আকৃতিক বিজ্ঞান আহি গ'ল নাই চোৱা। জীৱমণ্ডল কাক বোলে? চোৱা, জীৱমণ্ডল কাক বোলে, ডাইৰেক্ট মিলি গৈছে। জলপ্ৰদূষণৰ দুটা কাৰণ লিখিব দিছে ইয়াতে। জলপ্ৰদূষণৰ কি কৈছে, দুটা কাৰণ লিখিব দিছে। এইফালে পেজত ৰাখিছোঁ এইটো। এয়া চোৱা, জলপ্ৰদূষণ মানে পানী প্ৰদূষণ। চোৱা, এইটো চাবা, চোৱা, পানী প্ৰদূষণ দুটা কাৰণ উল্লেখ কৰা। দি দিছিলোঁ তোমালোকক কমন ইম্পৰ্টেণ্ট। তাৰপিছত এইফালে কুৱেশ্যন চোৱা, আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। আঞ্চলিক ভূগোল কি আছিলে? এয়া চোৱা, আঞ্চলিক ভূগোল মই কমন দিছিলোঁ তোমালোকক, আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। তাৰপিছত ইয়াত চোৱা, এইটো কুৱেশ্যন চোৱা, কি দিছে যে এটা বতাহৰ দ্বাৰা সৃষ্টি হোৱা অৱক্ষেপজনিত অৱয়ব উল্লেখ কৰিব দিছে। বতাহৰ দ্বাৰা সৃষ্টি হ'ব লাগিব। চোৱা, এইটো চোৱা, বতাহৰ ক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপজনিত অৱয়ব। চেম কুৱেশ্যন মিলি গৈছে। চোৱা, এইটো সুধিছে কি যে উলুমা উপত্যকা যে আছে, এই উলুমা উপত্যকাটো ক'ত পোৱা যায়, এইটো এনেকৈ সুধিছে কুৱেশ্যনটো। মই তোমালোকক কেনেকৈ দিছিলোঁ চাবা, এইটো মই তোমালোকক দিছিলোঁ যে উলুমা উপত্যকাৰ অৰ্থ লিখা। তো NCERT যোনটো তোমালোকৰ বুক আছে, কিতাপ আছে, তাতে এই উলুমা উপত্যকাৰ যোনটো অৰ্থ আছে না লিখা, তাতে এইটো আছে যে ক'ত আছে, তো সেইখিনি লিখিব লাগিব ইয়াত। চেম এইটো আহি গ'ল, মিলি গ'ল নাই চোৱা, এইটো মিলি গ'ল। তাৰপিছত ইফালে আহা, ব'লা, এইখিনি ফাৰ্ষ্ট পেজ তোমালোকৰ কমপ্লিট। চোৱা, এইটো পেজৰ পৰা মই দুটা পেজ লৈছোঁ কুৱেশ্যনত, এটা কুৱেশ্যনো মিছ যোৱা নাই। তো নেক্সট চাবা, এইটো পেজ চোৱা, যে মৰুদ্যান কাক বোলে, ইয়াৰ তাৎপৰ্য কি? মৰুদ্যানটো চাই লওঁ ক'ত আছে। এয়া চোৱাৰ ডাইৰেক্ট দিছিলোঁ মই তোমালোকক, চাইছানে? যে মৰুদ্যান কি, ইয়াৰ গুৰুত্ব উল্লেখ কৰা। চেম ডাইৰেক্ট মিলি গৈছে কুৱেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যন কি সুধিছিলে, গোলকীয় উষ্ণায়ন কাক বোলে, ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। এইটো ডাইৰেক্ট কমন আহি যায়। চোৱা, চাইছানে ইয়াত ক'ত ছাৰ? এইটো চোৱা, গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত টোকা লিখিব দিছিলোঁ তোমালোকক। চেম কুৱেশ্যন, এইখিনি লিখিব লাগিব, তাতে আহি গ'ল। তাৰপিছত চোৱা, যে এইটো পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজায়, ইয়াৰ অংগ কেইটা কি? চোৱা, ইয়াৰ অংগটো মই MCQত অলৰেডি কৰাই দিছোঁ তোমালোকক, যে অংগ এয়া তোমাৰ আছিলে না, জৈৱিক, অজৈৱিক, সেইকেইটাই লিখিব লাগিব অংগ।
MCQটো কৰাইছোঁ তোমালোকক অলৰেডি পৰিৱেশ কাক বোলে ইয়াৰ উপাদানসমূহ লিখিব দিছিলে মই এইটোৰ তোমালোকক 4-5 মাৰ্ক যেতিয়া কুৱেশ্যন দিছিলোঁ সেইটো দি দিছোঁ তো অংশটো তাত তোমালোকে চাই ল'বা এইটো তাৰ পৰাই আহিছে কিন্তু পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজা এইটো চোৱা এইটো কোনটো লিখিব লাগিব স্যাৰ পৰিৱেশ তন্ত্ৰ বুলি কৈছে ইয়াত চোৱা ৰবা ইয়াত এইটো পেজত এই আছে চোৱা ইয়া পৰিৱেশ বুলিলে কি বুজা পৰিৱেশ কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় তো পৰিৱেশ তন্ত্ৰ বুলি কৈছে তো তন্ত্ৰখিনিহে লিখিব লাগিব বুজি পাইছা পৰিৱেশ কাক বোলে ইয়াৰ অংশ মানে অংশ দুটাই জৈৱিক অজৈৱিক সেই দুটাই তো অলৰেডি আমি MCQটো ডিসকাশন কৰিছিলোঁ অংশ দুটা তো এটা আহি গ'ল ডাইৰেক্ট তাৰপিছত চোৱা ইফালে আহি যোৱা তাৰপিছত এইটো কি কৈছে চোৱা মৌচুমী অঞ্চল 3টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰিব দিছিলে মৌচুমী অঞ্চল 3টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইফালে আহা চোৱা এইটো কুৱেশ্যন চাই আছা না এইটো চোৱা তোমালোকক দিছিলোঁ মই যে হৈছেনে গোলকীয় উত্তাপ বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধিৰ চোৱা ডেফিনেশ্যন যদি চাব বিচাৰিছে ইয়াৰ পৰা তুমি চাব পাৰা গোলকীয় উষ্ণায়ন কাক বোলে চেম সেইটোৱে তো মৌচুমী অঞ্চলৰখিনি আমাৰ চাব লাগে ইয়াত চোৱা মৌচুমী অঞ্চলৰ দুটা বৈশিষ্ট্য মই এনেকৈ কুৱেশ্যনটো দিছিলোঁ কিন্তু এক্সামত আছে 3টা এতিয়া চাবা 3টা ক'ৰ পৰা লিখিব লাগে তোমালোকৰ দুটাটো ডাইৰেক্ট ইয়াৰ পৰা আহি গ'ল আৰু তোমালোকক মই দিছিলোঁ যে মৌচুমী অঞ্চলৰ অৱস্থিতি ব্যাখ্যা কৰা তোমালোকে চাগে এইখিনিও পঢ়িছা তো ইয়াৰ পৰা 3টাটো বৈশিষ্ট্য তোমালোকে লিখিব পাৰিবাই চ' ডাইৰেক্ট আহি গৈছে নাই কুৱেশ্যন কোৱা ডাইৰেক্ট কমন এইটো হয়নে নাই তাৰপিছত এই চোৱা মৌচুমী অঞ্চলৰ দুবিধ প্ৰধান শস্যৰ পৰা তোমালোকে এটা পইণ্ট ইয়াতে এড কৰি দিব পাৰা বা তোমালোকে ইয়াত কি কৈছিলে কুৱেশ্যনটো মৌচুমী অঞ্চলৰ অৱস্থিতি ব্যাখ্যা কৰা তো অৱস্থিতিখিনি তোমালোকে পঢ়িছিলা ইয়াৰ পৰা এটা তোমালোকে পইণ্ট যোনটো আছে তোমালোকে এইটো মৌচুমী অঞ্চল দুটা বৈশিষ্ট্য এটা পইণ্ট এড কৰিব পাৰা ইয়াৰ পৰা তো আহি গ'ল এইটো তাৰপিছত কি আছিলে চোৱা এইটো পেজৰ পৰা গোটেইখিনি আহি গৈছে এতিয়া চাবা নেক্সট আহা এইটো পেজ চোৱা এইটো পেজ কি কৈছিলে যে এইটো চোৱা ফাৰ্ষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে এটি বিৱৰণ দাঙি ধৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে লিখিব দিছে ইফালে আহা চোৱা এইটো এই কুৱেশ্যনটো চাইছা না তোমালোকে এই কুৱেশ্যনটো চাইছা না তোমালোকে যে আমেৰিকা এই প্ৰাকৃতিক অঞ্চলৰ ওপৰৰ কুৱেশ্যনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰিব দিছিলে চ' চেম কুৱেশ্যন আহি গ'ল মিলি গ'ল ইফালে আহা এতিয়া এইটো হৈ গ'ল তাৰপিছত উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰকৃতিৰ বিষয়ে লিখিব দিছিলে চোৱা উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰকৃতি উত্তৰ আমেৰিকা মহাদেশৰ কি বুলি কৈছিলে ভূপ্ৰকৃতিৰ বিষয়ে লিখিব দিছিলে এইটো চোৱা কুৱেশ্যন এইটো ডাইৰেক্ট চোৱা এইটো কুৱেশ্যন আছে উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰকৃতিৰ বৈশিষ্ট্য বৰ্ণনা কৰা তোমালোকক মই অলৰেডি দিছোঁ ইয়াতে চাগে ভালকৈ অলপমান দেখা নাযায় তোমালোকে তাৰ পৰা মিলাই ল'বা কুৱেশ্যন ডাইৰেক্ট চেম কুৱেশ্যন আহিছে বুজি পাইছানে তাৰপিছত এইটো কুৱেশ্যন চাইছা না তোমালোকে এই কুৱেশ্যনটো যে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব তাৰতম্য স্বৰূপ ব্যাখ্যা কৰিব দিছিলে ভাৰতৰ জনসংখ্যাৰ স্বৰূপ ব্যাখ্যা কৰিব দিছিলে বুজি পাইছা না এইটো তো এইটো কোনটো স্যাৰ ইয়াত যে কুৱেশ্যনটো আহিছে যে 1901 চনৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা এটি চমু বিৱৰণ দিব দিছে তুমিতো এইখিনি লিখিবা না জনসংখ্যাৰ বিতৰণ কেনেকৈ হৈছে সেইখিনি লিখিব লাগিব তো ভাৰতৰ জনসংখ্যাৰ ঘনত্ব তাৰতম্য স্বৰূপ লিখিব দিছিলে তো এইটো চেম আহি গ'ল আৰু তোমালোকে এইটো ওপৰত চালা উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰকৃতি আহি গ'ল ডাইৰেক্ট তাৰপিছত ইফালে আহা তোমালোকে মিলাই চাব পাৰা ডাইৰেক্ট মই আগত অলৰেডি দি দিছোঁ এইটো চোৱা এইটো আছিলে তথাপি মই দেখাই দিছোঁ এবাৰ চোৱা এইটো কি কৈছিলে কুৱেশ্যনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিকাৰ্যৰ বৈশিষ্ট্য বৰ্ণনা কৰা চোৱা এইটো আহিছে নে নাই চোৱা আহিছে তথাপি দুইটাই আহি গৈছে চোৱা ইফালে আহা এই কুৱেশ্যনটো চাইছা নাই আলোচনা কৰা ক'ত ছাৰ এইটো আলোচনা কৰা যে কুৱেশ্যনটো আছে চোৱা ইয়াৰ পৰা যে এইটোৰ ওপৰৰখিনি চাব মই যে আজ দিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি কৃষিয়ে কি ভূমিকা পালন কৰে চমুকৈ আলোচনা কৰা কৃষিৰ বিষয়ে দিছিলোঁ অলৰেডি আমেৰিকা
চ' আহি গ'ল চ' এইটো পেজৰ পৰা গোটেইখিনি আহি গ'ল কুৱেশ্যন ব'লা আগুৱাই যাওঁ আমি নেক্সট এইখিনি চোৱা কি কৈছে চোৱা এইটো চোৱা কুৱেশ্যন যে জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগত বিভক্ত কৰা আৰু যিকোনো এটা ভূ-প্ৰাকৃতিক বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা মনত কৰা মই MCQত বাৰে বাৰে কৈছিলোঁ যে এই কুৱেশ্যনটো আহিব এবাৰ 4টা লিখিব লাগিব হা আৰু তাৰ পৰা তোমালোকৰ এই এটা ভূ-প্ৰাকৃতিৰ বিষয়ে তাৰমানে ব্যাখ্যা কৰিব লাগিব তাৰমানে অলপমান বৈশিষ্ট্যখিনি লিখিব লাগিব মই কৈছিলোঁ নে তেনেকৈ কুৱেশ্যন আহিব চোৱা এইটো ক'ত দিছোঁ মই ইয়াত চোৱা এই কুৱেশ্যনটো চাইছানে জাপানৰ মুখ্য 4টা প্ৰাকৃতিক বিভাগৰ নাম লিখা তো প্ৰথমখিনি মিলি গ'ল নিশ্চয় জাপানক প্ৰধান প্ৰাকৃতিক বিভাগত বিভক্ত কৰা এইখিনি মিলি গ'ল কি তাৰমানে কোনকেইটা তাৰমানে প্ৰাকৃতিক বিভাগ আছিলে তো এইখিনি মই ইয়াত দেখাই দিলোঁ এইটো কুৱেশ্যনত তাৰপিছত চাবা জাপানৰ এই কুৱেশ্যনটো চোৱা জাপানৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য সম্পৰ্কে লিখা তো এই তোমালোকে যে 4টা ভূ-প্ৰাকৃতিক লিখিলা এই গোটেইখিনি চোৱা ইয়াতে বৈশিষ্ট্য মই এক্সট্ৰাকৈ দি দিছিলোঁ কুৱেশ্যন তো কুৱেশ্যনটোতো সেইটোও দিছে দুটা একলগ কৰিও দি দিছে ডাইৰেক্ট কমন যে জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগত বিভক্ত আৰু যিকোনো এটাৰ বিষয়ে লিখিব দিছে তোমালোকেতো ইয়াতে অলৰেডি বহুতকেইটাৰ বিষয়ে পঢ়ি গৈছা 4টাৰ বিষয়ে পঢ়ি গৈছা তাৰ পৰা যিকোনো এটাৰ বিষয়ে লিখি দিয়া ডাইৰেক্ট কমন কুৱেশ্যন তাৰপিছত এইটো চোৱা কি কৈছে এই কুৱেশ্যনটো চোৱা আফ্ৰিকা মহাদেশৰ স্থানিক বিস্তৃতি আৰু জলবায়ুৰ বৈশিষ্ট্য বৰ্ণনা কৰা তো এই কুৱেশ্যনটো চাবা মিলাই চোৱা এইটো মিলাই চোৱা তোমালোকে আফ্ৰিকা মহাদেশৰ অৱস্থিতি আৰু স্থানিক প্ৰসাৰ সম্পৰ্কে বৰ্ণনা কৰা ডাইৰেক্ট ডিটো চেম কি কুৱেশ্যন স্যাৰ চেম কুৱেশ্যন চেম আহি গ'ল কমন ব'লা আগুৱাই যাওঁ তাৰপিছত এইটো চোৱা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত এখন দেশৰ নাম লিখিব দিছিলে এইটো চাবা ডাইৰেক্ট চেম কুৱেশ্যন ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম উল্লেখ কৰা মই দুটা লিখিব দিছিলোঁ তোমালোক দুটা মনত কৰি যাব দিছিলোঁ এক্সামত এটা সুধি দিলে এইবাৰ কেইটা সুধি দিলে এটা সুধি দিলে এক্সামত চাইছানে তাৰপিছত ইফালে আহা আকৌ চোৱা এইটো চোৱা জাপানৰ প্ৰাচীন নামটো কি জাপানৰ প্ৰাচীন নাম কি আছিলে এইয়া চোৱা ডিটো চেম কুৱেশ্যন আহি গ'ল ডাইৰেক্ট চেম মই কৈছিলোঁ মই দিয়া বাহিৰে কুৱেশ্যন নাহে পেপাৰত নাহে তোমালোকে এটা দুটা নাম্বাৰ এইটো বেলেগ কথা বাট 90 নাম্বাৰৰ 90 মাৰ্কছৰ ওপৰত পেপাৰ আহিয়ে গ'ল না ডিটো চেম কুৱেশ্যন এই কুৱেশ্যনটো চোৱা অকণমান ঘূৰাই দিছে বাট মই MCQত অলৰেডি এইটো আলোচনা কৰি দিছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন ৰাজ্য এটা দ্বীপপুঞ্জ তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে মই কৈছিলোঁ নাই তোমালোকক কালি যে মই যিখিনি লং কুৱেশ্যন দিছোঁ এই লং কুৱেশ্যনৰ ভিতৰত এইটো দ্বীপপুঞ্জৰ বিষয়ে উল্লেখ আছে তো যোনে লং কুৱেশ্যনখিনি মোৰ ভালকৈ পঢ়িছে সেইটো কুৱেশ্যন এৰি থৈ আনিটো মই ভালকৈ জানো মই তোমালোকক কালি কৈ দিছিলোঁ যে লং কুৱেশ্যনখিনি তোমালোকে পঢ়ি গৈ আছে তাৰ ভিতৰৰ পৰা তোমালোক কুৱেশ্যন আহি যাব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক এনেকৈ আহি যাব পাৰে তো ব'লা আমি আগুৱাই যাওঁ এইটো বুজি পালা এইটো চোৱা প্ৰাকৃতিক অঞ্চল কাক বোলে ইয়াত আহা এইটো কুৱেশ্যনত চোৱা এইয়া প্ৰাকৃতিক অঞ্চল কি চাইছানে প্ৰাকৃতিক অঞ্চল কি এইটো তলত পৰি গৈছে অলপমান মই তাৰমানে যে আমেৰিকাৰ জনসংখ্যা যে দেখালোঁ তোমালোকক সেইটো কাৰণে তলত পৰি গৈছে তো প্ৰাকৃতিক অঞ্চল কি মিলি গৈছে ডাইৰেক্ট তাৰ ছেকেণ্ড কুৱেশ্যন কি দিছে চোৱা এইটো চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগবোৰ যিকোনো দুটা উল্লেখ কৰা চ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগবোৰ কেইটা হয় সেইখিনি কোৱা নাই যিকোনো দুটা নাম লিখিব দিছে তো ইফালে আহি যোৱা মিলিছে নাই কুৱেশ্যন চোৱা এই চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰাকৃতিক বিভাগ কি যিকোনো এটা বিভাগৰ বৈশিষ্ট্য লিখে তো বিভাগ কেইটা আছিলে তাৰ পৰা যিকোনো দুটাহে লিখিব দিছে তো ইয়াৰ পৰা ডাইৰেক্ট মিলি গ'ল কুৱেশ্যন তাৰপিছত এইটো চোৱা কি কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ৰ দুটা প্ৰধান শস্যৰ নাম লিখিব দিছিলে শস্যৰ নাম লিখিব দিছিলে এইটো মই এড কৰিব চাগে পাহৰি গ'লোঁ কিন্তু মই এইটো তোমালোকক দিছিলোঁ মনত কৰা কেনেকৈ দিছিলোঁ মনত কৰা যে মই তোমালোক কৈছিলোঁ যে বলয় বুলি যে আছিলে কুৱেশ্যনত এইটো চাগে তোমালোক দিছোঁ মই চাবা বলয় বুলি যে আছিলে মনত কৰা কোনটো আছিলে ধান আৰু কুঁহিয়াৰ নেকি আছিলে কুঁহিয়াৰ এইটো তাৰমানে বলয় দুটা ক'ত অৱস্থিত আছিলে
কুৱেশ্যনত মই এনেকৈ দিছিলোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দান আৰু কুঁহিয়াৰৰ তাৰমানে বলয় দুটা তাৰমানে ক'ত অৱস্থিত তো ইয়াতে কুৱেশ্যনত কি সুধিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয় দুটা শস্যৰ উদাহৰণ দিব দিছে বুজি পাইছা তো কি হৈ যাব কোৱা কি হৈ যাব ধান আৰু কুঁহিয়াৰ লিখি থৈ আহি যোৱা ধান আৰু কি কুঁহিয়াৰ লিখি থৈ আহি যোৱা হৈ যাব এনচাৰ তিনিটা মিলি গ'ল এইটো মই দিছিলোঁ তোমালোকে চেক কৰিব পাৰা নেক্সট চোৱা ইয়াত আহা এইটো চোৱা কুৱেশ্যন কি কৈছে জাপানৰ পশ্চিম কাণ্ডু কৃষি অঞ্চলৰ দুটা প্ৰধান শস্য কি কি চোৱা ডাইৰেক্ট মিলাই দেখাই দিম মই আহি যোৱা এইয়া চোৱা জাপানৰ পশ্চিম কাণ্ডু অঞ্চলৰ দুটা প্ৰধান শস্যৰ নাম উল্লেখ কৰা ডাইৰেক্ট চেম কুৱেশ্যন উঠাই দিছে এক্সামত মোৰ নোটছৰ পৰা ডাইৰেক্ট উঠাই দিছে চেম কুৱেশ্যন আকৌ আহা ছেকেণ্ড কুৱেশ্যন চোৱা কি কৈছে জাপানৰ উত্তৰ কিউচিউ উদ্যোগ অঞ্চলৰ এইটো চোৱা সেইটো কুৱেশ্যন কোনটো আছিলে এইয়া চোৱা এইটো কুৱেশ্যন চোৱা জাপানৰ উত্তৰ কিউচিউ শিল্প অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগ আৰু এটা শিল্প কেন্দ্ৰৰ নাম ডাইৰেক্ট চেম কুৱেশ্যন আহি গ'ল তাৰপিছত চোৱা কি কৈছে এই কুৱেশ্যনটো চোৱা ঔদ্যোগিক অঞ্চলৰ নাম তোমালোক মই দিছিলোঁ নাই কোৱা ঔদ্যোগিক অঞ্চলৰ নাম অলৰেডি তোমালোক দি দিছোঁ বাট এইটো মই জাপানৰ বুলি দিছিলোঁ ভাৰতবৰ্ষৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখিব দিছে এই কুৱেশ্যনটো মই দিয়া নাই এইটো মনত ৰাখিবা মই ডাইৰেক্ট মানে চেম কমন পৰা নাই বাৰু এইটো বাট তোমালোকক মই ডাঙৰ কুৱেশ্যনত দিছোঁ লং কুৱেশ্যনত চাবা এইটো লং কুৱেশ্যনৰ পৰা কমন পৰি গৈছে কিন্তু বাট মই এইটো মানি ল'ম যে এইটো কমন পৰা নাই বুলি বুজি পাইছা কাৰণ এনেকৈ ডাইৰেক্ট মই দিয়া নাছিলোঁ কুৱেশ্যনটো তাৰপিছত চোৱা কি কৈছে কুৱেশ্যনটো এইটো চোৱা পাঞ্জাৱ হাৰিয়ানা সমভূমিক সৃষ্টি কৰা দুখন নদীৰ নাম লিখিব দিছিলে চোৱা পাঞ্জাৱ হাৰিয়ানা চোৱা মিলাই দেখাই দিছোঁ ডাইৰেক্ট ভাৰতৰ পাঞ্জাৱ ৰাজ্যৰ মাজেদি প্ৰবাহিত তিনিখন নদীৰ নাম চেম কুৱেশ্যন এইটোৱে এনচাৰ মিলি গ'ল দ্বিতীয় চেম কুৱেশ্যন আহি গৈছে তাৰপিছত চোৱা এইটো আহা এই কুৱেশ্যনটো চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদৰ বিষয়ে লিখিব আহিছিলে ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ চোৱা মিলাই চোৱা তোমালোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ হৈ গ'ল ডাইৰেক্ট চেম কুৱেশ্যন ইয়াত আহা তাৰপিছত এইটো চোৱা ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ভাৰতৰ জলবায়ুৰ বিষয়ে লিখিব দিছে চোৱা ভাৰতৰ জলবায়ু ক'ত আছে চোৱা ইয়া লাষ্ট কুৱেশ্যন চোৱা ইয়াতে ভাৰতৰ জলবায়ুৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা তো তিনিটা লিখি থৈ আহি গ'লে হৈ গ'ল তোমালোকৰ মাৰ্ক তাৰপিছত আহি যোৱা চেম কুৱেশ্যন এইটো চোৱা এইটো কি কৈছে যে ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ু আৰু কৃষিকাৰ্যৰ বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা চোৱা চেম কুৱেশ্যন এইটো ভাৰতৰ জলবায়ু যে চালা তাৰ ওপৰত কুৱেশ্যনটো চোৱা ভূমধ্য সাগৰীয় অঞ্চলৰ এইটো কুৱেশ্যন তাৰমানে ভূমধ্য সাগৰীয় অঞ্চলৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা হৈ গ'ল মিলি গ'ল চেম কুৱেশ্যন তাৰপিছত এইটো চোৱা পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপৰ্য বুলিলে তোমাৰ চমুকৈ লিখিব দিছে আঞ্চলিক ভূগোল তো এইটো ডেফিনেশ্যন আৰু ইয়াৰ যে এটা কুৱেশ্যন দিছিলোঁ মই সেইটো লিখি থৈ আহি যোৱা চেম কুৱেশ্যন চোৱা আঞ্চলিক ভূগোলৰ সংজ্ঞা লিখা আৰু ইয়াৰ বিশেষত্ব উল্লেখ কৰা এইখিনি লিখি থৈ আহিব লাগিব চেম চোৱা এইটো পেজৰ পৰা গোটেইখিনি আহি গ'ল এনেকুৱা চব আহি গৈছে তাৰপিছত আহি পেলাই আহা তাৰপিছত এতিয়া আহি গ'ল যে ছাৰ আপুনি ইণ্ডিয়াৰ মেপখন আৰু MCQ কিয় নানিলে চোৱা মই কৈ দিছোঁ তোমালোকে এইটো যে মই 45টা ইম্পৰ্টেঞ্চ কুৱেশ্যন দিছিলোঁ তোমালোকক তাৰ পৰা আহি গৈছে ডাইৰেক্ট এইটো যোনটো মই ফাৰ্ষ্ট কুৱেশ্যন পঢ়াইছিলোঁ তোমালোকক নম্বৰ 1 কুৱেশ্যন এইটো ভিডিঅ'ত সেইটো এইবাৰ 2026 HSLCত ফাৰ্ষ্ট কুৱেশ্যন আহিছে এইটো চেম কুৱেশ্যন এইটো ভিডিঅ'ৰ 1 নম্বৰ কুৱেশ্যনৰ পেপাৰৰ 1 নম্বৰ কুৱেশ্যন চেম কুৱেশ্যন হয় এইটো ভিডিঅ'ৰ 4 নম্বৰ কুৱেশ্যন এইটো ভিডিঅ'ৰ কি হয় 2 নম্বৰ কুৱেশ্যন হয় তাৰমানে 2026ৰ যোনটো পেপাৰ আহিছিল এইটো তেনেদৰে এইটোৰ পৰা MCQ আহি গৈছে ডাইৰেক্ট তাৰপিছত তুমি যদি চোৱা এইখিনি মই যে মেপৰ এটা ভিডিঅ' পঢ়াইছিলোঁ থাম্বনেইল এনেকুৱা থাম্বনেইলটো মই লৈ আহিছোঁ তোমালোকে এইখিনি মিলাই চাব পাৰা আহিছিলে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদীটো মই অলৰেডি কৰাই দিছোঁ এইটো ভিডিঅ'ত
আজি অন্ধ্ৰ প্ৰদেশৰ কেপিটেল বুলি এইটো মই তোমালোকক কৈছিলোঁ অমৰাৱতীটো চাই যাবা চোৱা তো এইটো মই লৈ অহা নাই যে ভিডিঅ' বহুত ডাঙৰ হৈ যাব মানে মই তোমালোকক অলপমান কেইটামান দেখাব আনিছিলোঁ যে চোৱা আহিছে না নাই বুজি পাইছা তো এইটো কথা তো তোমালোকে মিলাই চাব পাৰা মেপটোৰ ভিডিঅ' অলৰেডি আছে তোমালোকে তাত মিলাই চাব পাৰা আহিছে না নাই MCQ কিনে আহিছে নাই তোমালোকে এইটো থাম্বেল তোমালোকে যাই কিনে চিনি পাওঁ 45 মষ্ট ইম্পৰ্টেণ্ট MCQ কৰাইছিলোঁ কালিয়ে বুজি পাইছা তো স্যাৰ এতিয়া আমি কি কৰিম আপুনি দিছিলে কমনটো আহি গ'ল আমালোকে ফলো নকৰিলোঁ চাগে তো যোনে ফলো কৰিছে তাৰ কাৰণেতো বহুত বেষ্ট বুজি পাইছানে তো এতিয়া তোমালোকে কি কৰিবা স্যাৰ এতিয়া আমি কি কৰিম সো এতিয়া তোমালোকৰ কাম হ'ল যে কমেণ্টত লিখিবা তোমালোকে যে ডাইৰেক্ট কমন কুৱেশ্যন আহিছে নে অহা নাই মই কিন্তু তোমালোকক মিলাই দেখাই দিলোঁ তোমালোকক মই মেচ কৰাই দেখাই দিছোঁ কিন্তু এতিয়া তোমালোকে এইটো কমেণ্টত লিখিবা বুজি পাইছা এতিয়া ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিবা যাতে সিহঁতৰ হেল্প হয় এতিয়া আমি নেক্সট আপকামিং এক্সামৰ বাবে আৰু অধিক ষ্ট্ৰং প্ৰিপাৰেশ্যন আৰম্ভ কৰিম মই প্ৰতিশ্ৰুতি দিছোঁ আহিবলগীয়া এক্সামত আৰু অধিক কি আনিম কমন আনিম তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা ভিডিঅ'টো ভাল লাগিলে কি কৰি দিবা লাইক এটা কৰি দিবা তুমি মিলাই কিনে দেখাই দিলোঁ তোমালোকক লাইক এটা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ আগন্তুক দিনত আৰু বেছি পাৱাৰফুল ক্লাছ আহিব বুজি পাইছা তো ধন্যবাদ তাৰ আগতে তোমালোকৰ কাৰণে কিবা এটা গিফ্ট আছিলে চাগে আজি কোনটো গিফ্ট এইটো লোৱা থেংক ইউ ছ' মাছ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে বহুত ধন্যবাদ তোমালোকক তো পঢ়া যোনটো তোমালোকৰ পঢ়াটো নিয়মিত ৰাখিবা ছাকচেছ নিশ্চিত মুঠতে মনত ৰাখিবা আৰু DL ইনষ্টিটিউটৰ ওপৰত তোমালোকে ভৰসাটো ৰাখিবা তো তোমালোকে চালাই পেপাৰখন মই মিলাই কিনে দেখাই দিলোঁ তোমালোকক তো আশা ৰাখিছোঁ যে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে আৰু মই আজি এইটো ক্লাছৰ পৰা বিদায় লৈছোঁ বহুত ধন্যবাদ তোমালোকক ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ